Hi guys, good morning. তো গাড়ীখনতে শুই আছিলোঁ আৰু শুই উঠিলোঁ এতিয়া। তো আজি সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তো আজি বিহুটো ঘৰলৈ যাবলৈ নেপামেই। তো ডিউটি দিছে, ডিউটি ক'ত যাম ক'ত নাযাওঁ আপোনালোকক সকলোখিনি দেখাম। তো এতিয়া আহিলোঁ ভাত বনাওঁ বুলি, দুপৰীয়াও খাব লাগিব আৰু এতিয়াও খাব লাগিব। তো ইয়ালৈ আহিলোঁ এতিয়া ভাত বনাওঁ বুলি। তো চবেই বনাই আছে, ময়ো বনাই টিফিনত ভৰাই ল'ব লাগিব। সকলো কামখিনি কৰি এতিয়া আকৌ ডিউটিলৈ বুলি ওলাই গ'লোঁ। আজি বেলেগে মালৰ বটল লৈ বহি আছে আৰু মই এফালে বহি লৈ কিমান মাল আহিছে এইটো ধৰি তাকে চাই থাকিবলগীয়া হৈছে। তো এতিয়া আহিলোঁ আমি লোকেশ্যন জেগাত আহি পাই গ'লোঁ খাদলৈ। তো এতিয়া গাড়ী চাড়ী লোড হৈ গ'ল, গাড়ী চাড়ী লোড কৰি বহি আছোঁ আৰু এতিয়া অলপ ভাত চাতো খাই ল'ব লাগিব। তাৰপৰা এইটো আমাৰ খাদৰ লোকেশ্যন জেগাটো, গাড়ীৰ ভিতৰতে বহি আছোঁ। তো সৌফালে গাড়ীখন লোড হ'ল, তাৰপৰা লোড কৰি এতিয়া বহি আছোঁ, ভাত চাত খাব লাগিব। ভাত চাত বনাই লৈ আহিছোঁ, ৰাতিপুৱা দেখিছিলে যিহেতু অলপ আগত। তো তাতে ভাত চাত বনাই ল'লোঁ, এতিয়া খাব লাগে আৰু যাব লাগে। তো গাইছ আজি বিহুৰ দিনত গাঁৱত পিটপিটাই ঘূৰি ফুৰিব পাব লাগিছিলে। এনেওতো বিহু ছুটি নায়েই, এতিয়া কাম কৰি থাকিবলগীয়া হৈছে। তো ৰাতি মনে মনে গৈ চুৰকে কৰিব পাৰিলোঁ হয় আৰু কাৰ ঘৰত ক'ত কি থৈছে সেইটো ঘূৰি ফুৰি দিনত চাই থ'ব পাৰিলোঁ হয়। তো কি কৰিব আৰু, কামতে আছোঁ, উপায় নাই। তো ৰাতি তথাপিও মনে মনে যাব লাগিব চুৰ কৰিবলৈ, কি হয় চাই লওঁ। তো বিহু বুলি আপোনালোকে বস্তুবোৰ লুকুৱালে নে? বিহু খাবতো নেমাতিলেই, তো চুৰ কৰিবলৈ যাম বুলি ভাবিছোঁ। তো আগতীয়াকৈ বস্তুখিনি লুকুৱাই দিলে নি আকৌ? তো আগতীয়াকৈ লুকাই দিলে জনাই দিব, চুৰ কৰিব যাব লাগিবতো। আছোঁ বৰ ধুনীয়া গাঁও এখনত আছোঁ। তো সৌফালে শিখৰ খাবলৈ যাবলগীয়া হৈছিলে আঁতৰলৈ। তো ভাত খাই উঠি শিখৰ খাবলৈ গৈছিলোঁ। তো গাঁওখনত ইমান বিহু বিহু ফিলিংছে অহাই নাই, মানে কি ক'ম আৰু। আগতে যেনেকৈ পূৰা ভেলাঘৰ চৰ বনাই হেৰি কৰে, এতিয়া ইমান হেৰি নায়েই। আজিকালি কিনো আৰু, মালৰ বটলটোহে আৰু খোৱা বোৱাৰ খানাটো খোৱাটো মেইন, ইমানখিনিয়ে আৰু। তো এতিয়া শিখৰ খাবলৈ সৌফালে 1 কিলোমিটাৰমান যাবলগীয়া হ'ল। ভাগৰ লাগিছে। ধুনীয়াকৈ চৰকাৰে বনাই দিছে বহিবলৈ, ইমানখিনি সুবিধা দিছে আৰু কিমান সুবিধা দিবনো। তাতে আকৌ বহি দিছোঁ আৰু আহি, বেয়া পাব নহয় নবহিলে, ইমান ধুনীয়াকৈ সুবিধাখিনি দিছে। পিছফালে আছে আমাৰ কাম কৰা জেগা, এতিয়া বহি লৈছোঁ আৰু অলপ দেৰি, চাওঁ কোনোবা আহিছে নেকি, কোনোবা গৈছে নেকি। ধুনীয়াকৈ বহি লৈ চিন্তাটোকে কৰি থাকিব লাগিব, কাৰ ঘৰত ক'ত কি আছে, কি চুৰ কৰিব যাব লাগিব। যদি চুৰ কৰিব যাওঁ তেতিয়াহ'লে 100 ঘৰতে যাওঁ নেকি। নাই 100 বিয়াই হ'ল দেখোন, উপায় নাই আৰু, নহ'লে চুৰ কৰিবলৈ বেলেগ জেগা নাই। 100 ঘৰ গ'লে লাভ হ'ব। যদি হাঁহ কুকুৰা ডিঙিত ধৰিব নোৱাৰোঁ, 100 ডিঙিতে ধৰি লৈ আহিম, বেয়া নহয়, হয় নাই? এতিয়া আহি পালোঁ আৰু। তো আহি পাই ৰখিলোঁ। তো সেইপিনে আছে আৰু আনলোডিং ষ্টেচনটো আমাৰ, মানে গাড়ী খালী হোৱা। এইফালে গাড়ীবোৰ ধেৰ আহি ৰখি আছে, সৌফালে আছে, সেই ৱালখনৰ ইপাৰে আছে। তো আহি ৰখিলোঁ আৰু। তো ঘৰলৈ যাবলৈ পাম চাগে বুলি ভাবিছোঁ, মানে তো সোনকালে হ'ব মানে অলপ। তো ঘৰলৈ যাব লাগিব। বিহুত চব ঠিকেই থাকে, বিহু নাচি যায়, খাই চব ভালেই লাগে। এটা টাইমতে বেয়া লাগে যেতিয়া নেকি গান বাজি থাকে আৰু ধুনীয়াকৈ, কোনোবা এটা পাগলে আহি মাইকটো লৈ চিঞৰিবলৈ চিঞৰি থাকে যে, তেতিয়াহে মাথাটো বেয়া হৈ যায়। লাগিলে অৰিজিত সিঙৰ দুখ লগা গান শুনিয়ে নাচি দিব পাৰি ইমান বিশেষ খাই, কিন্তু এনেকুৱা পাগল এটা আহি মানে মাইক লৈ চিধা গান গাব ধৰিলে মাথাটোৱে বেয়া হৈ যায়। গাড়ী চাড়ী খালী হৈ আছে, আৰু খালী হোৱাৰ পিছত ঘৰলৈ যাব পাৰিম। তো এইফালে দেখিছে গাড়ী খালী হৈ আছে। তো সেইফালে আছে আমাৰ অফিচটো, এইটো ঢাক খাই আছে বাৰু। তো খালী হৈ যোৱাৰ পিছত বিন্দাছ ঘৰলৈ বাছত যাম আৰু, বাছৰ কাৰণে ৰখিব লাগিব। বাছ পাওঁ নাপাওঁ গেণ্টি নাই, কিবা পালে যাম মুঠতে। তো 4-5টা বাজি যাব লাগে।